খবৰ কেনেকুৱা সকলোৰে খবৰ ভাল পুৰা ভাল একদম বিজেপি জিকিব নে নাই পুৰা জিকিব তেতিয়ালে মোৰ লগত সকলোৱে একেবাৰে উৎসাহেৰে সৈতে ক'ব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আমাৰ জিলাৰ সভাপতি ভিক্টৰ দাস ডাঙৰীয়া ছত্ৰ সিং চৌধুৰী ডাঙৰীয়া ৰণেন্দ্ৰ নাৰ্জাৰী আমাৰ ইএম ঋষিৰাজ হাজৰিকা প্ৰেম তামাং ৰাজেশ বড়ো কৰণ চেত্ৰী জিনাৰাম বড়ো কানুৰাম কলিতা শেষ প্ৰসাদ লুইটেল কন্দৰ্প ডেকা ৰাতুল শৰ্মা ভৱেন দাসকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আমাৰ ভগৱানৰ আশীৰ্বাদ হৈছে শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে জানে যে বিটিয়া শুক্লাই চাৰফা গোৰেশ্বৰ এই আটাইকেইটা পৰিষদীয় সমষ্টিক লৈ আমাৰ গোৰেশ্বৰত এইবাৰ বিধানসভাৰো সমষ্টি হৈছে তামুলপুৰো আছিলে আগতে এটা সমষ্টি আছিলে এতিয়া আমাৰ দুটা সমষ্টি আমি পাইছো শ্ৰদ্ধাৰ ৰাইজ যোৱাবাৰ আমি বিজেপিয়ে প্ৰথমবাৰৰ বাবে বিটিআৰত ইলেকশ্যন খেলিছিলো তাৰ আগতে আমি বিজেপিয়ে যত পাৰো তাতে আমি ইলেকশ্যন খেলাৰ চেষ্টা কৰিছিলো কিন্তু যোৱাবাৰ আমি প্ৰায় 24টা সমষ্টিত ইলেকশ্যন খেলিছিলো গোৰেশ্বৰৰ ৰাইজে মোক কৈছিলে যে গোৰেশ্বৰ কলেজত বিজ্ঞান শাখা হ'ব লাগে মই কৈছো হ'ব আৰু কাম ইতিমধ্যে পোষ্ট চেংচনৰ কাম আৰম্ভ হৈ গ'ল কেইদিনমান আগতে ৰণেন নাৰ্জাৰীয়ে আৰু বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই মোক কৈছিলে যে গোৰেশ্বৰৰ পৰা একেবাৰে বগামাটিলৈ অসমবালাত ৰাস্তা বনাই দিব লাগে 70 কোটি টকা দি এই ৰাস্তা আমি নিৰ্মাণৰ কাম হাতত লোৱা মই তামুলপুৰত আহিছিলো মোক আমাৰ কাৰ্যকৰ্তাসকলে কৈছিলে যে ডিসি কোৰ্টৰ কামৰ বাবে গোৰেশ্বৰৰ পৰা ৰঙিয়া বা এই অঞ্চলটোক বাদ দি আমাৰ নাগিজুলি আমাৰ নাওকাটা বা বিভিন্ন অঞ্চলৰ ৰাইজে হয় কামৰূপ জিলাত যাব লাগিছিলে নহলে বাক্সা মুছলপুৰত যাব লাগিছিলে মই ভাবিছিলো যে মানুহে ইমান কিয় কষ্ট কৰিব লাগে পাগলা দিয়াৰ ওপৰত দলং নাছিলে এতিয়া প্ৰথমতে পাগলা দিয়াৰ ওপৰত এখন নহয় দুখন দলঙৰ কাম আৰম্ভ হল তাৰ পিছত মনতে ভাবিলো যে তামুলপুৰত এখন জিলা হ'ব লাগে আজি বিটিচিৰ পঞ্চম জিলা হিচাপে আমি তামুলপুৰ আজি নিৰ্মাণ কৰিলো তামুল আজি আপোনালোকে তামুলপুৰলৈকে যাব লাগে মুছলপুৰলৈকেও যাব নালাগে ৰঙিয়া আমিনগাঁওলৈকেও যাব নালাগে শ্ৰদ্ধাৰ ৰাইজ কোনে ভাবিছিলে যে চৰকাৰে কেতিয়াবা তামুলপুৰৰ দৰে স্থানত মেডিকেল কলেজ কৰিব আজি আপোনালোকে চাওক তামুলপুৰত দিনক দিনে মেডিকেল কলেজৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে জিলা উপায়ুক্তৰ কাৰ্যালয় হৈছে আৰু আমাৰ এই সমগ্ৰ অঞ্চলটো আপোনালোকে নুখুধাকৈ আগত এজন এমএলএ আছিলে আৰু আধা এমএলএ ভৱেশ কলিতা আছিলে এতিয়া আমি দুজন পুৰা এমএলএ আপোনালোকৰ কাৰণে আমি দুটা বিধানসভা সিট আমি তামুলপুৰ জিলাত নিৰ্মাণ কৰিছো যাতে ৰাইজৰ উন্নতি হ'ব পাৰে ৰাইজখন আগুৱাই যাব পাৰে আজি আপোনালোকে শান্তি পালে আজি আপোনালোকে নিজৰ ৰাজনৈতিক অধিকাৰ পালে আৰু আজি লাহে লাহে আমাৰ অঞ্চলটো উন্নয়নৰ পথত
200-300 মিটাৰ নে বেছি 300 মিটাৰ ঠিক আছে মই একদিন চাই আহিম দিয়ক চাই পেলাই মই কৰি দিম হ'ব বা আপোনালোকৰ লগতে দিন গুচি যাম এতিয়া আমাৰ ইয়াতে অসমত আজি দলং হৈছে মেডিকেল কলেজ হৈছে ইঞ্জিনিয়াৰিং হৈছে আজি আমাৰ অসমখনত দিনো আমাৰ চৰকাৰে নতুন নতুন আঁচনি আনিছে আজি অসমত আমাৰ ভাৰতীয় জনতা পাৰ্টি শুক্লাই চেৰফাই মণ্ডলে মোক কেইটামান দাবী ইয়াতে উপস্থাপন কৰিছে মই আপোনালোকৰ জ্ঞাতাৰ্থে পঢ়ি দিছো বিটিআৰত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ ভূমি সমস্যাৰ স্থায়ী সমাধান কৰিব লাগে লাগে নে নালাগে দেউতাকৰ মাটি লৰাৰ নামত ট্ৰেন্সফাৰ হ'ব লাগে নে নালাগে আমাৰ মানুহে পাট্টা মাটি পাব লাগে নে নালাগে লাগে ইয়াৰ পিছত তেওঁলোকে কৈছে যে শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিৰ ভিতৰত এটা বিডিও অফিস হ'ব লাগে আৰু এটা এসডিসি অফিস হ'ব লাগে লাগে নে নালাগে লাগে ইয়াৰ পিছত তেওঁলোকে মোক কৈছে যে আমাৰ শুক্লাই চেৰফাঙতো এখন কলেজ হ'ব লাগে গুৰেশ্বৰৰ মাজত আৰু ইয়াতে এফালে গুৰেশ্বৰ এফালে নাগৰিজুলি তামুলপুৰ মাজত শুক্লাই চেৰফাঙতো এখন কলেজ হ'ব লাগে ঠিকে কৈছে নে নাই স্টুডেন্ট ওলাব আছে স্টুডেন্ট আছে পিছত কলেজ বনাই দি যদি স্টুডেন্ট নাথাকে আছে ইয়াৰ পিছত তেওঁলোকে কৈছে যে শুক্লাই চেৰফাং সমষ্টিৰ অন্তৰ্গত পুথিমাৰী বৰনদী দেউচুঙা আৰু শুক্লাই গৰাখহনীয়া ৰোধ কৰিব লাগে গৰাখহনীয়া হৈ আছে নেকি ঠিক আছে ইয়াৰ পিছত তেখেতসকলে মোক কৈছে যে খুৱাকপুৰ আৰক্ষী চকী থানা হ'ব লাগে লাগে নে নালাগে তাৰ পিছত তেওঁলোকে মোক কৈছে নিজাৰগাঁও সংযোগী শুক্লাই নৈৰ ওপৰত এখন দলং হ'ব লাগে লাগে নে নালাগে তাৰ পিছত কৈছে শুক্লাই চেৰফাঙত এটা ষ্টেট বেংক লাগে লাগে নেকি লাগে নে নালাগে ইয়াৰ পিছত কৈছে যে নাওকাটা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো ধুনীয়াকৈ সৰ্বাংগ সুন্দৰ কৰিব লাগে এইটোতো নালাগে এইটো লাগিব আচ্ছা এইখিনি দাবী ঠিকে লিখি দিছে ঠিকে আছে এইখিনি কৰিলে সমষ্টিটো আগুৱাই যাব ভাল হ'ব আমাৰ কেণ্ডিডেট জিকিব নে নাই পুৰা জিকাবতো কিন্তু কেণ্ডিডেট কেতিয়া জিকিব যেতিয়া বুথ কমিটি বিলাকে দিনে ৰাতিয়ে কাম কৰিব হয়নে নহয় সকলো বুথ কমিটি মানুহ আহিছে কেইটা বুথ কমিটি আছে 68 বুথ কমিটি যিসকলে বুথ কমিটিৰ পৰা আহিছে পুৰা হাত ডাঙক 68 কৰিম অৰুণোদয় পৰিয়ালে যদি গেছ কিনে গেছৰ চিলিণ্ডাৰৰ দাম 250 টকা কমাই দিয়ে ভাল হ'ব নে বেয়া হ'ব ৰেচন